নমস্কাৰ, মই প্ৰশান্ত কলিতা। আজি মই উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত। আৰু জুবিন ক্ষেত্ৰৰ পৰিৱেশটো আচলতে বুজাবলৈ ভাষা নাই। ইমান এটা শান্তিপূৰ্ণ পৰিৱেশৰ মাজত যেন সকলোৱে এটা ভক্তিভৰা ভাৱেৰে যেন আহিছে। সকলোৱে যেন শেষবাৰৰ বাবে এবাৰ শ্ৰদ্ধাঞ্জলি জনাব। কোনেও মানি ল'ব পৰা নাই জুবিন দা আমাৰ মাজত নাই। জুবিন দাৰ শেষ যাত্ৰাৰ এখন বিদায় ইয়াতে জুবিন দাই শেষ বয়ান কৰিছিলে আৰু জুবিন দাক ইয়াৰ পৰা আমি আৰু দেখা পোৱা নাই। চাওক, জুবিন দাৰ অনুৰাগীৰ ভিৰ চাওক, অসংখ্য অনুৰাগীয়ে জুবিন দাক যেন সদায় লগত আছে। সকলোৱে যেন শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে ওলাই আহিছে। প্ৰতিদিনে নিশাই এনেকৈ জুবিন দাৰ অনুৰাগীয়ে এনেকৈ ভিৰ আমি দেখিবলৈ পাইছোঁ। আৰু সঁচাকৈ বুজাব পৰা নাই যেন জুবিন দা আমাৰ মাজত সদায় এনেকৈ জীয়াই থাকিব। আমি বিচাৰিম যেন জুবিন দাই উচিত ন্যায় পায় আৰু জুবিন দাৰ ন্যায় যাতে সোনকালে হয় আৰু সোনকালে যাতে আমাক জুবিন দাৰ এই মৃত্যুৰ আচল ৰহস্য যাতে সকলোৱে গম পায়। কিন্তু জুবিন দাৰ আকস্মিক এই নোহোৱা হোৱা ঘটনাটোৱে সকলোকে মৰ্মাহত কৰিছে আৰু আমি সকলোৱে মানি ল'ব পৰা নাই যেন জুবিন দা আমাৰ মাজত নাই। আমি সকলোৱে জুবিন দাক এক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আহিছোঁ ইয়াতে। আৰু অনুৰাগী, কেৱল অনুৰাগী সকলোৱে যেন জুবিন দাৰ উচিত ন্যায় বিচাৰিছে আৰু জুবিন দাৰ আত্মাৰ শান্তি বিচাৰিছে, শান্তি কামনা কৰিছে। সময় যোৱাৰ লগে লগে আজি আমি সকলোৱে বিশ্ববাসীয়ে অনুভৱ কৰিছোঁ যেন আমি আজি কি হেৰুৱালোঁ। আমি নিজতকৈও ভাল পোৱা ভগৱানজন আজি আমাৰ মাজত নাই। আৰু সকলোৱে ইয়াতে চব জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যেন ওলাই আহিছে আৰু সকলোৱে ইয়াতে নাম কীৰ্তন কৰি আছে। ধুনীয়া অনুষ্ঠান, ভগৱানৰ নাম কীৰ্তন আৰু ইয়াতে চাকি ধূপ জ্বলাই সকলোৱে যেন জুবিন দাক স্মৰণ কৰি আছে। বহুত ধৰ্মীয় শিল্পীবিলাক আহি আছে নাম কীৰ্তন কৰিব, বহুত আহি আছে। আৰু ইতিমধ্যে 4-5 গৰাকী নামতীয়ে ইতিমধ্যে ইয়াতে ভিতৰত নাম পৰিৱেশন কৰি আছে আৰু এইফালে আকৌ নামৰ শিল্পীবিলাক আহিছে। তো এইখন পাহাৰ, এই পাহাৰখন কাটি কিনে ইয়াতে জুবিনৰ শেষ চিতাখন সাজিছিলে ইয়াতে। আচলতে ঠাইখিনি চালে ভক্তি আৰু এক যেন কিবা আধ্যাত্মিক ভাৱ মনৰ পৰা আহি পৰে। এগছি এগছিকৈ চাকি জ্বলি লাখ লাখ চাকি জ্বলিছে জুবিন দাৰ সেই থাপনাখনৰ ওচৰত। যেন কোনেও নিজকে শান্তিত থাকিব পৰা নাই, নিজকে যেন বুজাব পৰা নাই যেন আমি কি হেৰুৱাইছোঁ আজি। আৰু এইখন পাহাৰ চাওক, আৰু পাহাৰৰ ওপৰত চাওক, মানুহ চাওক, কিমান অনুৰাগী। এই ভিৰৰ মাজৰ পৰা সকলো যেন এপাক ওচৰৰ পৰা শ্ৰদ্ধাঞ্জলি জনাব, ওচৰৰ পৰা এপাক জুবিন দাৰ শেষ শয়নৰ চিতাখন যেন চাব আৰু এবাৰ যেন জুবিন দাৰ ওচৰৰ পৰা জুবিন দাক স্মৰণ কৰিব। সকলোৱে যেন মানি ল'ব পৰা নাই কোনেও। চাওক, জুবিন ক্ষেত্ৰৰ অনুৰাগীৰ ভিৰ চাওক, কেৱল অনুৰাগী আৰু অনুৰাগী সকলোৱে যেন এবাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আহিছে। চাৰিওফালে কেৱল অনুৰাগী আৰু অনুৰাগী। বহুত এটা মৰ্মান্তিক আৰু বুজাব পৰা নাই আমাৰ মাজত যেন জুবিন দা নাই, আমি অনুভৱ কৰিব পৰা নাই। কিন্তু কি ক'ব, সঁচাকৈ বুজাব পৰা নাই। কোনেও যেন মানি ল'ব পৰা নাই যেন জুবিন দা আমাৰ মাজত নাই। আমাৰ এটা বহুত ডাঙৰ ক্ষতি, আমি বহুত ডাঙৰ কিবা
এটা হেৰাই দিছোঁ, যিটো নেকি আৰু আমি এটা যুগ যুগলৈকে আৰু এনেকুৱা এজন মহান ব্যক্তিক আমি আৰু নাপাওঁ। জুবিন দা এজনেই আছিল আৰু জুবিন দা আৰু কেতিয়াও জন্ম নহয়। জুবিন দাৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিব লাগিব আৰু সকলোৱে এই জুবিন দাক মৰমৰ জুবিন দাক এবাৰ ওচৰৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আহিছে। ইয়াতে যেন কোনেও কাকো জোৰ কৰি আনিবলগীয়া হোৱা নাই, সকলোৱে যেন নিজে ওলাই আহিছে মনৰ শান্তিৰ কাৰণে, যেন জুবিন দাৰ শেষ চিতাখন চাব পাৰে, এগছি বন্তি জ্বলাব পাৰে, যেন জুবিন দাৰ সেই ঠাইখন চাই কিনে সকলোৱে মনত অলপ শান্তি ল'ব পাৰে। নহ'লে কোনেও যেন ঘৰত শান্তিত থাকিব পৰা নাই, কোনেও যেন অকলশৰে আছে যদিও জুবিন দা নোহোৱা হোৱা মনে মানি ল'ব পৰা নাই। জুবিন দাই আমাক গীতৰ মাজেৰে বহুত কথা কৈ গৈছে, যিবিলাক কথা আজিৰ দিনত আমি আখৰে আখৰে যেন এইবিলাক কথা ফলিয়াই আহিছে। মৰমৰ জুবিন দাৰ সেই ঠাইখিনিলৈ যাবলৈ বহুত যান জঁটৰ সমস্যা হৈছে, কিয়নো সকলো যেন জুবিন দাৰ অনুৰাগী। মানুহ দেখিছোঁ আজি বহুত মানুহ, যেন ভিৰ দি বাট নোপোৱা অৱস্থা। সকলোৱে যেন কোনো কাকো আমনি কৰা নাই, সকলোৱে যেন শান্তিপূৰ্ণভাৱে এই ঠাইখিনিলৈ আহিছে, এখন্তেক নীৰৱে যেন জুবিন দাৰ শেষ বিদায় চিতাখন চাইছে, যেন মনত শান্তি লৈছে, কামনা কৰিছে যেন শান্তিত থাকক আমাৰ মৰমৰ ভগৱানজনে। জুবিন দাক যেন উচিত ন্যায় দিয়ে, সকলোৱে এয়াই কামনা কৰিছে। আৰু ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ, যেন সকলোৱে এখন্তেক এই ঠাইখিনিলৈ আহিব আৰু এখন্তেক আহি এই ঠাইখিনি এবাৰ চাব, আহিব, এগছি বন্তি জ্বলাই আমাৰ মৰমৰ ভগৱানজনক এবাৰ দৰ্শন কৰিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ।